ধন্যবাদ জনাইছোঁ যে এনেকুৱা এটা ৰাজহুৱা সভা পাতি আমাৰ দলীয় কাম কাজবিলাক আগবঢ়াই আছে। আমাৰ যিবিলাক কাম কাজ হৈ আছে এইখিনি ৰাইজক ক'বলৈ এটা প্লেটফৰ্ম এটা বনাই দিছে। ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। বনিয়া হোৱাৰ কথাই নাই। UPPLটো এতিয়া উদয় হোৱা সূৰ্য, BPFটো মানে এতিয়া অস্ত হোৱা, ডুবি যোৱা এটা সূৰ্য হয়। গতিকে BPFৰ প্ৰতি আৰু একো নাই। 17 বছৰে যিটো ভুল তেখেতসকলে কৰিলে, এতিয়া যদি আৰু ইয়াৰ পিছত যদি আশা পুহি ৰাখিছে, এইটোতো মানে এইটো কোনো বাস্তৱতা নাই। কমিশ্যনৰ কথা তেখেতসকলে কৈছে BPFৰ সময়তো কামেই কৰা নাছিলে। কমিশ্যনটো বাদ দিয়ক, কোটি কোটি টকা আঁচনিবিলাক নকৰাকৈ গোটা গিলি দিছে। PM ইমান হোৱা নাই, 2016-17 শ ঘৰ হোৱা নাই। এইবিলাক সময়ত কোনে চৰকাৰ আছিলে? 16, 17, 14, 15 মানে PMৰ এইবিলাক হোৱা নাই। তেতিয়াতো UPPL নাছিলে। চ' ইমান এটা গোটেই জল পথ আপোনালোকেতো মোতকৈ বেছি ভালকৈ জানে। ক'ত ঘৰ হৈছে, ক'ত দলং হৈছে, ক'ত হোৱা নাই। বাক্সা জিলাত আমি 8খন দলং কেঞ্চেল কৰিব লগা হ'ল। আধা কৰি পেলাই ঠিকাদাৰে পইচা খাই দিলে, দলং কমপ্লিট নকৰিলে। এইবাৰ 23 কোটি টকা চেংচন দি পেলাই আমি 8খন দলং নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। যদি কোনোবা PMৰ ঘৰৰ এতিয়া যদি কোনোবা কেলেংকাৰী কৰিছে, কোনোবা টকা পইচা লৈছে, তেখেতসকলৰ ওপৰত একশ্যন লোৱা হ'ব, কোনো ৰেহাই দিয়া নহয়। যোগদান নহয়, শূন্যৰ এটা অপাৰেশ্যন চলি আছে। BPFক শূন্য কৰা অপাৰেশ্যন চলি আছে। আৰু এইটো যাত্ৰাটো মচলপুৰ সমষ্টিৰ পৰা হৈছে। ইয়াত মানে মানুহৰ কাউণ্টিং কৰাৰ কেপাচিটি নাই। 3000 আমাৰ মানে নাম সহ, তাত লিষ্ট সহ, সিহঁতৰ এড্ৰেছ সহ আমাৰ জইনিং আছিলে। কিন্তু আমি দেখা পাইছোঁ 4, 5, 6 হাজাৰৰো ওপৰত মানুহে আহি আজি ইয়াত UPPLত যোগদান কৰিছে। আৰু সকলোৱে BPFৰ পৰা আহিছে। এটাই কথা, পৰিৱৰ্তন বিচাৰিছে। প্ৰমোদ বড়োৰ নেতৃত্বত আজি শান্তিৰ এটা যি ইয়াত বতাবৰণ চলি আছে, সেই বতাবৰণত সকলোৱে আমেজ লোৱাৰ কাৰণে উৎসাহিত হৈ আজি মানে UPPLত যোগদান কৰিছে। BPF অতি সোনকালে 6 মাহো নহয়, 3 মাহ 4 মাহৰ ভিতৰতে BPFৰ দুটা ভাগ হৈ আছে। ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াৰ নেতৃত্বত এটা বৃহৎ দল, এটা BPF মানে এটা অংশীদাৰ হ'বলৈ গৈ আছে। আৰু কিছুমান আমাৰ MCLA আৰু MLA সকলে সঘনে আমাৰ UPPLৰ সভাপতি ডাঙৰীয়াৰ লগত কথা চলি আছে। এখেতসকলৰ ইচ্ছা জগাইছে যে UPPLত যোগদান কৰিব লাগে। আৰু আমাৰ BJP আৰু UPPL যি চৰকাৰ চলি আছে, সেই চৰকাৰৰ লগত মাৰ্চঅপ কৰি পেলাই উন্নতিৰ কথা এখেতসকলে চিন্তা কৰা বুলি কৈ আছে। 100% ইয়াত BPFক কৰিবলৈ কি আছে? আগৰ যি 17 বছৰত যি মানে দুৰ্নীতি, যি শাসনকাল গুচি গ'ল, সেইটো মানে মানুহে পাহৰিব খুজিছে। যি ধৰণৰ ইয়াৰ পৰিৱেশ এটা সৃষ্টি হ'ল, সেইটো মানুহে আকৌ দুনাই কেলে আগত ৰাখিব? মানুহক লাগে শান্তি, মানুহক লাগে উন্নতি। আৰু উন্নতি আৰু শান্তিটো আমি আমাৰ BJP আৰু UPPL চৰকাৰে দি আছে, সেই কথা